হেল্ল' গাইজ, মিছোৰ পৰা মই এডাল নেকলেছ অৰ্ডাৰ কৰিছিলোঁ। চিম্পুল নেকলেছ হয় আৰু আপোনালোকৰ আগত আনবক্সিং কৰিম, গতিকে চাই থাকক শেষলৈকে ভিডিঅ'টো। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেতিয়া আমি এইটো এতিয়া কেঁচি এখনেৰে পেকেটটো কাটি ল'ম। তাৰ পৰা কি ওলাই চাই থাকোঁ ব'লক। আমি এতিয়া কাটি ল'লোঁ। কাটি লৈ চাওঁ কি আহিছে। ভালেই আহিছে সম্ভৱ। আৰু এয়া আমি খুলি চালোঁ, ভালদৰে খুলিম বাৰু। আৰু যদি আপোনালোকে ল'ব বিচাৰে তেতিয়া ল'ব পাৰিব। মই কোড নাম্বাৰ দি দিম, চাই থাকিব। ফুলিৰ হুক দুটাও দিছে লগতে লগাবৰ কাৰণে। আৰু এডাল চেইনডাল এতিয়া ৰ'ব, মই ভালদৰে দেখাইছোঁ। এইডাল চাওকচোন, বহুতেই ধুনীয়া হয়। মই ফটো দি দিছোঁ বাৰু, আপোনালোকে চাই ল'ব। মানে ভবা নাছিলোঁ ইমান একজেক্ট আহিব বুলি। ধুনীয়া লাগিছে বহুত, আপোনালোকে ল'ব পাৰিব। ইয়াৰ প্ৰাইচটো হৈছে 153। সেইডাল চাওকচোন। আৰু ইয়াৰ লগত ফুলিও আহিছে। ফুলিযোৰো বৰ ধুনীয়া, মই দেখাইছোঁ ৰ'ব আপোনালোকক। এইযোৰ বৰ এটা ডাঙৰো নহয়, সৰুও নহয়, মিডিয়াম চাইজৰ হয়। ধুনীয়া লাগিছেনে বাৰু জনাব আপোনালোকে। এয়া চাওক। আৰু মই এতিয়া ফুলিযোৰ সৈতে ভালদৰে দেখাই দিছোঁ আপোনালোকক, চাই লওক। এয়া মোৰ কিন্তু বহুতেই ভাল লাগিছে। আপোনালোকৰ ভাল লাগিছেনে জনাব। আৰু মই ভিডিঅ'টোৰ শেষত ফটো আৰু কোড নাম্বাৰ দি দিছোঁ। আপোনালোকে মিছোত গৈ কোড নাম্বাৰটো চাৰ্চ কৰিলে পাব।